Hi friends. PDF নামটো এনে কিবা এটা লিখি দিব আপোনালোকে চেঞ্জ কৰি ল'ব তাৰ পিছত সেভ মাৰি দিব তাৰ পিছত এনেকৈ কিবা লিখি ফলে সেভ মাৰি দিব সেভ মাৰাৰ পিছত আপোনালোকে এনেকৈ আহিব তাৰ পিছত থ্ৰী ডটত যাব তাৰ পিছত আপোনালোকে ডাউনলোড কৰি ল'ব ডাউনলোড কৰাৰ পিছত আপোনালোকে ফাইলত যায় ফাইলত আপোনালোকে চেক কৰি ল'ব যদি আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিল তেনেহলে লাইক কমেন্ট কৰিব